দিকম ধাবাত ভেজ থালিত 12বিধ চব্জি দিয়ে আৰু কি চব্জি দিয়েনো ভিডিঅ'টো শেষলৈকে চাই যাব আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় এইটো ড্ৰাই ফ্ৰাই, এইটো হাফ প্লেট হয়, হাফ প্লেটৰ 140 হ'ব আৰু এইফালে ভাত এক্সট্ৰা ভাত দি দিছে। হেল্ল' গাইজ, নমস্কাৰ। এটা নতুন ভিডিঅ'লৈ স্বাগতম ফুড ব্লগৰ। আজি দিকম ধাবাত সোমাইছোঁ। আপোনাৰ লাহোৱাল ফালৰ পৰা আহিলে জাষ্ট দিকম ধাবা ধুনীয়া হয়, জেগাডোখৰ ছাঁ হৈ থাকে, আগফালে আছে বাগান আৰু এৰিয়াটো বহুত ডাঙৰ হয় ধাবাখনৰ। আপোনাৰ কেবিনো পাই যাব, কেবিন বহুত আছে আৰু খানা বৰ্তমান লৈছোঁ এয়া ভেজ থালি 90 টকা লয়। কি দিছে আপোনালোকক এতিয়া ভেজ থালিটো শুনিম। এইফালে আমাৰ দাদা আছে, এইফালে দাইল দিছে, তাকে খাম আৰু লগত দিছোঁ গাহৰি হাফ প্লেট, ফুল প্লেট 280 টকা, ব্ৰইলাৰো 280 টকা ফুল প্লেট, মাছ আৰু খাচী গোটেইখিনি এভেইলেবল পাই যায়। এক্সাম আছিলে এইফালে SSC এক্সাম দি আহিছে। আমি গৈছিলোঁ ঘৰলৈ, ঘৰৰ পৰা এতিয়া তিনিচুকীয়ালৈ গৈ আছোঁ কাম জেগালৈ, আৰু পৰীক্ষা আছিলে, পৰীক্ষা দি এইফালে আহিলে। কেনেকুৱা হ'ল পৰীক্ষা? পৰীক্ষা মজা হ'ল। আজি পাৰ্টি খুৱাইছে হেনো পৰীক্ষা ভাল কাৰণে। আচ্ছা দাদা, কি খবৰ? ভাল। এইফালে দাদাই কৈ যাব কি চব্জি আছে, কৈ যাওক। ৰঙালাও, কেৰেলা, কচু পিটিকা, চাটনি, বাঁহবিল আৰু কচু লতি শাক। এইটো কি হয়? ঔটেঙা। ঔটেঙা। এইটো আলু পিটিকা, কাচকল হয়। এইটো মাটিমাহ আৰু পটল ফ্ৰাই, ঢেকীয়া শাক, এইটো ভেন্দি ভাজি আৰু এয়া পাপৰ, এইফালে দাই, এইফালে গাহৰি। কি এভেইলেবল হ'ব আপোনালোকৰ মাংসৰ ভিতৰত? মাংস আপোনাৰ ব্ৰইলাৰ চিকেন হ'ব আৰু মটন হ'ব, ডাক কাৰী হ'ব, পৰ্ক কাৰী হ'ব। তাকে গোটেইখিনি এভেইলেবল পাই যাব। এড্ৰেছটো হ'ল দিকম। এইডোখৰ কি পৰিব এড্ৰেছটো? দিকম ধাবা NH 37 ৰোডটো কাষতে আছে আৰু লগত এইফালে দেখিছে। এতিয়া আৰম্ভ কৰোঁ খাবলৈ। গাহৰি এইটো ড্ৰাই ফ্ৰাই, এইটো হাফ প্লেট হয়, হাফ প্লেটত 140 হ'ব আৰু এইফালে ভাত এক্সট্ৰা ভাত দি দিছে। কচু পিটিকাত মাছ দিছে, শুকান মাছ। মাংস লৈ যোৱা। মাংস কথা পাহৰিছোঁ নেকি? প্ৰথম ঢেকীয়া শাক, খুন্দা ঢেকীয়া, গাহৰি, পটল, আলু পিটিকা, মছলা নাই। মাটিমাহখিনি সাৰ দিয়া, মাটিমাহখিনি সাৰ দিয়া নাই। এইখিনি বাংলা হয় নে নহয়? এইখিনি হ'ল কচুলতি মাছ। এইটো বাঁহ গাজ, খৰিচা নহয়, এইটো বাঁহ গাজটো কথা। খৰিচা কোনটো কয়, যিটো পিচি থয়? আৰু চাটনি। এইটো কি ক'লে জানো? কচু। এইটো কচু পিটিকা। কচু পিটিকা এইখিনি। এতিয়া হ'ল তিতাকেৰেলা খাইছোঁ আৰু তিতাকেৰেলা তিতাই আৰু ৰঙালাও চব্জি। ভেন্দি আৰু দাংবডি। ঔটেঙাও কি ইফালে এইটো হ'ল ঔটেঙা হৈ আছে। কাচকল ফ্ৰাই, চিপছৰ নিচিনা লাগি থাকে। দিয়া মাটিমাহ। খাৰ দিয়া শাক, মাটিমাহ মজা।
ফাইনেলি খাই উঠি দিলোঁ পূৰা খালোঁ পেট ভৰাই মজাকৈ এফালে বাইদেউ আছে বাইদেউ ভাল পূৰা খাই আজৰি এতিয়া মজাকৈ অলপ ফেনৰ তলত বহি লওঁ ঠাণ্ডা ঠাণ্ডা হাৱা আৰু ফাইনেলি খাই উঠিলোঁ এইফালে আছে দাদা ভালনে খবৰ কেইটা বজাৰ পৰা কেইটালৈকে খোলা থাকে আপোনালোকৰ ৰাতিপুৱা 10টাৰ পৰা ৰাতি ৰাতি 10:30লৈকে 10:30লৈকে কি এভেইলেবল পাব খোৱা লেটাৰ পৰা আদি কৰি সৰু মাছ লোকেল মাছ গাহৰিৰ পৰা আদি কৰি মাছ মাংস চবেই ভাতৰ বাহিৰে ৰুটি চুটি দালি ফ্ৰাইড ৰাইচ গোটেইখিনি এভেইলেবল পায় গোটেইখিনি এভেইলেবল পোৱা যায় ধুনীয়া হয় এড্ৰেছটো এডোখৰ কি হ'ব এড্ৰেছটো আপোনালোকৰ ডিকমে পৰে আৰু ডিকম ধাবাই হয় ডিকম ধাবা এড্ৰেছটো হ'ল ডিকম টাউনৰ পৰা অলপ আগত আহি পিনি একে ধুনীয়া জেগা ঠাণ্ডা হয় পৰিৱেশটো আপোনালোকে দেখিছে এইফালে বাগান আছে আৰু এখনেই হ'ল ধাবাখনৰ নামটো বৰ্তমান বেনাৰখন ভাগি আছে এইফালে ডিকম ধাবা এইফালে গ'লে এটা চাবুৱা পামগৈ আৰু এইফালে গ'লে ডিকম আৰু আজি সেই সৰু সুৰা ভিডিঅ' এটা আছিলে ডিকম ধাবাৰ পৰা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব খানা মজা টিপটপ একে মজা টেষ্ট খানা হয় আৰু আপোনালোকে আহি এবাৰ সোমাই চাব ভেজ থালি 90 লয় আৰু মাংস চাংস যি খায় আপোনালোকে খাব পাৰিব ধুনীয়াকৈ ভেজ থালি খায়ো ধুনীয়াকৈ পেট ভৰাব পাৰে আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ আপোনাক